দে 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 মাৰ 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 এই ইফালে আহি মাৰ আৰে ভাই ইফালে আহি মাৰিব লাগিছিল ইফালে যা সিফালে পৰা আহি আছে তই ইফালে ঘূৰি লাহে লাহে আহি থাক এইটো বাটে আছে আহি থাক চিত্ৰ দে মাৰ এই মজা চিত্ৰ 1 মিনিট চিত্ৰ কিবা কৈ আছিল নেকি অথনি তোমাক মাতি আছো তোমাৰ ধ্যান ক'ত লেপটপটো লৈ কি পাগলৰ দৰে বকি আছা মানে মহাৰাজ পাবজি খেলি আছিল অলপ কামৰ টাইমত এইবিলাক খেলা ধূলা কৰি থাকিলে মই বেয়া পাওঁ তুমি গম পোৱাইচোন নাই মহাৰাজ আজি মানে অলপ আজৰি সময় পোৱাৰ বাবে এনেই থাকি আমনি লাগিছিল আৰু এইটো কি যে কৈছিলে পাপাজি নেকি এইটো কি বস্তুনো নহয় মহাৰাজ আপুনি ভুলকে কৈছে পাপাজি নহয় পাবজি আচ্ছা পাবজি এইটো বস্তুটো কি বস্তুনো ছাৰ এইটো বৰ আচৰিত বস্তু এইটো বস্তু আপোনাৰ পৃথিৱীত ফেমাছ মানে এইটো বস্তু খেলে কেনেকৈ কোনো লগৰ চগৰ নাই অকলেচোন বকি থাকিব লাগে কিবা কিবি হয় প্ৰভু এইটো ইয়াৰ ইণ্টাৰেষ্টিং মজা এইটো বস্তু মানে ওচৰত নাথাকি দূৰত থাকিও খেলিব পৰা যায় ইয়াক অনলাইন খেলা বুলি কয় কি হয় নেকি তেন্তে এইটো খেলা মজাটো ক'ত এনেকৈ অকলে বকি থাকিব লাগে মানুহে খেলে জানো এইটো আৰে প্ৰভু দিছ ইজ দ্য মষ্ট পপুলাৰ গেম অফ দ্য ৱৰ্ল্ড সৰুৰ পৰা ডাঙৰলৈকে ল'ৰাৰ পৰা ছোৱালীলৈকে বুঢ়াৰ পৰা বুঢ়ীলৈকে চবেই এইটো পালে বাদ দিলে আৰু পঢ়া শুনা খোৱা বোৱা চব ফিনিছ পিছে ইয়াত কৰিব লাগেনো কি গুলি মাৰা কাটা কি মাৰা কাটা আমাক কাৰো জীৱন লোৱাৰ পাৰ্মিশ্যন নাই প্ৰভু ব্ৰহ্মাই সুধিলে মই কি উত্তৰ দিম নহয় প্ৰভু এইটো সঁচা আজি মাৰামাৰি নহয় জাষ্ট ইমজি থাকে সেইখিনিকে মাৰিব লাগে নহ'ব যি হ'লেতো মাৰিব লাগে ন আমাৰ কাৰো জীৱন লোৱাৰ অধিকাৰ নাই গতিকে এইটো গেম তুমি আজিৰ পৰা খেলিব নোৱাৰা দিছ ইজ মাই অৰ্ডাৰ অ'কে মহাৰাজ হেল্ল' ইমান গৰম মই ইয়াতে বেছি টাইম থাকিব নোৱাৰো মোক পৃথিৱীত থৈ আহকগৈ গৈ তাত মোৰ বহুত কাম আছে চুৰ জবজ কৰি উঠাই লৈ আহিছে মোক শান্ত হোৱা বছ তই বৰ্তমান মৰিছ মৰা মানুহৰ কেতিয়া পৃথিৱীত ঘূৰি নাযায় এনে কৰিলে বিধিৰ বিধান উল্টা কৰা হ'ব মই সেইবিলাক একো গম নাপাওঁ মই জল্দি যাব লাগে মই ইয়াত 1 ছেকেণ্ডো থাকিব নোৱাৰো ইমান গৰম গৰম তই পৃথিৱীত কৰা পাপৰ হিচাপটো চাই লওঁ তাৰপিছত গৰম অঙঠা আনি মুখত ভৰাই দিম তোক চিত্ত পৃথিৱীত কৰা পাপৰ বিষয়ে কোৱা সেই অনুসৰি মই ভাবিম ইয়াক কি শাস্তি দিয়া যায় অ'কে মহাৰাজ চিষ্টেমত চাই কৈ আছো মই তোৰ নাম ক গাঁৱত চৰ্দাৰ বুলি মাতে কিন্তু এনেই নামটো ধৰম পিছে কি পালা চিত্ৰ মোক কোৱা ৰ'ব প্ৰভু আহি আছে লোডিং হৈ আছে কোৱা চিত্ৰ কিবা পাইছানে প্ৰভু আজি নেটৱৰ্কটো বহুত শ্ল' লোডিং হৈ আছে ৰ'ব কি কথা কোৱা হে চিত্ৰ গোটেই 4G নেটৱৰ্ক লগাই দিছোঁ নৰকত প্ৰভু বৰ্তমান পৃথিৱীত 5G চলি আছে আজিকালি পৃথিৱীত মানুহে 4G ইউজে নকৰে 4G চলোৱা আৰু গৰু গাইত যোৱা একেই বুলি কয় কি কোৱা হে পৃথিৱীত মানুহ ইমান আপডেট হৈ গ'ল আমাৰ নৰকতো 5G নেটৱৰ্ক লগোৱাৰ ব্যৱস্থা কৰা ঠিক আছে মহাৰাজ মই ট্ৰাই কৰি চাম বাৰু এতিয়া মোক কোৱা ৰিজাল্ট কি আহিল আহিছে মহাৰাজ এক কথাত ক'বলৈ গ'লে ই এটা মহাপাপী পৃথিৱীত এনেকুৱা পাপ নাই যি নেকি ই কৰা নাই ঠিক আছে সি কৰা পাপৰ বিষয়ে কোৱা মোক মহাৰাজ চোৰ ডকাইত গুণ্ডাগিৰিৰ পৰা আৰম্ভ কৰি একেবাৰে মাদাৰালৈকে পৃথিৱীত অজস্ৰ পাপ কৰি আহিছিল তাৰোপৰি বহুতো স্ত্ৰী সন্মান লুটি বহুত নাম অৰ্জন কৰিছিল মুঠতে মহাৰাজ এক কথাত ক'বলৈ গ'লে ইয়াৰ নিচিনা পাপী নৰকত ইয়ে প্ৰথম তেন্তে প্ৰথমতে ইয়াক গৰম ৰঙা আঙঠাৰ ওপৰত 5 কিলোমিটাৰমান খোজ কাঢ়িবলৈ দিয়া যাওক তাৰপিছত তাৰ টপা মূৰটো উল্টা কৰি 1 ঘণ্টামান জুই ধুমুৱাই গৰম ভাপ দিয়া যাওক আৰু তাৰপিছত উতলা গৰম পানী 1 ঘণ্টামান সিজোৱাৰ পিছত মোৰ ওচৰলৈ লৈ আহিবা কি মই এইবিলাক কৰিব নোৱাৰো দেই পাগল হৈছে নেকি আপোনালোক এনেকৈ কৰিলেচোন মই মৰি থাকিম শান্ত হ বছ তই এবাৰ অলৰেডি মৰিছই এবাৰ মৰা মানুহ বাৰে কেতিয়াও নমৰে নহ'ব মই এইবিলাক কৰিব নোৱাৰো মোক ঘৰত থৈ আগে জল্দি জমদূত প্ৰণাম মহাৰাজ ইয়াক লৈ যোৱা চিত্ত এতিয়া ই কৰা পাপৰ কথা কোৱা মোক তোক এতিয়া জুই থুমুৱাম কি কৰা বাৰু মোক মই মোক কেনেকৈ নকৰিবি গৰমকৈ পৰিছ মোক তই এনেকৈ মোক পৰিছ মাথাটো উল্টাই পেলাই এইবিলাক কথা তই পৃথিৱীত পাপ কৰোঁতে ভাবিব লাগিছিল এতিয়া আমাৰ উপায় নাই তই নৰকৰ আহিছোঁ যেতিয়া শাস্তি খাবই লাগিব হ'ব দে এইদৰে মোক আজিৰ পৰা কোনো কাৰণত পাপ নকৰোঁ আধা ঘণ্টা এনেকৈ থাকিব দিছে মহাৰাজে চুপ চাপ ৰখি থাক হ'ব দে এইদৰে মোক মহাৰাজে দেখি থকা নাই নহয় তোক কিবা এটা দি দিম দে চাল্লা দুষ্ট মনুষ্য নৰকৰ আহি ঘোষ দিব এৰা নাই তই ইয়াৰ পিছত আৰু শাস্তি আছেহে তোক গৰম মঠাত খোজ কাঢ়িব দিব আছেই চিত্ত তুমি মোক এওঁ কৰা পাপৰ বিষয়ে কোৱা অ'কে মহাৰাজ মই চিষ্টেমত চাই কৈ আছোঁ ৰ'ব চোৱা জল্দি চোৱা আৰু মোক কোৱা ইয়াতে কি ভাওনা কৰিব আছে কৰ আৰু মোক জল্দি যাব দে মোৰ কাম আছে বহুত নহয় বছ তই বৰ্তমান মৰিছ তই এতিয়া ক'তো যাব নোৱাৰ
তো ইয়াতে শাস্তি খাব লাগিব এতিয়া কিবা পাইছেনে চিত্ত মোক কোৱা জলদি পাইছো মহাৰাজ মহাৰাজ ই এটা বামুণ ই গাঁৱে ভূঞে মানুহক বিয়া পাতি দিয়ে তাৰ উপৰিও পূজা পাতল এইবিলাকত মানুহক সহায় কৰি দিয়ে আৰু মৰা মানুহৰ ঘৰত গৈ তেওঁলোকক উদ্ধাৰ কৰে উত্তম অতি উত্তম পিছে ইটো স্বৰ্গত যাব লাগিছিল ইয়াতে কোনে লৈ আনিলে ইয়াত জলদি স্বৰ্গত পঠোৱাৰ ব্যৱস্থা কৰা নহয় মহাৰাজ এইখিনিতো তাৰ ভাল গুণ এতিয়া বেয়া গুণখিনি শুনক ই বাহিৰেহে বামুণ কিন্তু ভিতৰে এটা মহা ঠগ প্ৰবঞ্চক আৰু প্ৰভু মই শব্দ বিচাৰি পোৱা নাই ইয়াক বুজাবৰ কাৰণে নৰকত শব্দৰ অভাৱ হৈ গৈছে কি মোক ডিটেইলছত কোৱা মহাৰাজ ইটো বাহিৰত বামুণ কৰি মানুহক দেখাই ফুৰে ঠিকেই কিন্তু ভিতৰি ই মাফিয়াৰ লগত মিলি পেলাই বহুত ডাঙৰ ডাঙৰ কাৰবাৰ কৰে এই ধৰক ড্ৰাগছ মাৰ্ডাৰ কিডনেপিং লুণ্ঠন অতি আচৰিত তেন্তে এই বামুণ হৈ কিয় ঘূৰি ফুৰে মহাৰাজ ই এইকাৰণে ঘূৰি ফুৰে যাতে মানুহে ইয়াক কোনো কাৰণত সন্দেহ নকৰে এতিয়া কোৱাচোন ইয়াৰ মৃত্যু কেনেকৈ হ'ল মহাৰাজ ই হাগিব যাওঁতে লেট্ৰিনতে পিছলি পৰিলে কি কোৱাহে চিত্ত লেট্ৰিনত পিছলি পৰিও মানুহ মৰা হৈছে আজিকালি নহয় মহাৰাজ লেট্ৰিনত পিছলি পৰি গৈ ইয়াৰ মাথাটো কুমুদত পৰিলে আৰু মহাৰাজ আপুনিতো দেখিছেই ইয়াৰ মাথাত চুলি নাই লগে লগে মাথা ফাটি গ'ল আচৰিত তাৰপিছততো ই বিষত থাকিব পৰা নাই তেজ নৰখাৰ কাৰণে ওচৰতে থকা কলগেটটোকে লগাম বুলি আহিলে তাৰপিছত কলগেট টেমাৰৰ জেগাত কোনোবাই ডাক্সৰ পাউডাৰখিনি থৈ দিলে ই আৰু দিলে ডাক্স পাউডাৰখিনিকে কলগেট পাউডাৰ বুলি লগাই তাৰপিছত এয়া আমাৰ ওচৰত হাজিৰ আচ্ছা ঠিক আছে ই যদিও জীৱনত বহুত পাপ কাম কৰিছিল কিন্তু তাৰ মাজতো বামুণ হৈ যি মানুহৰ উপকাৰ কৰিলে তাৰ বাবে মই ইয়াৰ শাস্তিটো অলপ কম বেছ কৰিলোঁ ইয়াক উতলা গৰম পানীত 1 ঘণ্টামান সিজোৱা যাওক কি উতলা গৰম পানীত 1 ঘণ্টামান সিজাব তাৰপিছত মোক পকৰা বনাব নে কি তাৰপিছত গৰম অঙঠাৰ ওপৰত ইয়াক 1 কিলোমিটাৰমান খোজকাঢ়িব দিয়া যাওক হয় তাৰপিছত লেগ পিচ বুলি খাই দিলে হয় আৰু মোক বাহ প্ৰথমতে একদম গৰম পানী সিজাব তাৰপিছত গৰম অঙঠাত খোজ কঢ়াব তাৰপিছত আৰু ধুনীয়াকৈ লেগ পিচ নিচিনাকৈ টানি টানি খাই দিব পাৰিব আৰু ইয়াতে মোৰ কথাৰ ওপৰত কথা কোৱা পৰিণতি কিন্তু বহুত ভয়ংকৰ হ'ব চিত্ত তুমি ভালকৈ বুজাই দিয়া ইয়াক ঐ মহাৰাজৰ ওপৰত তই কথা ক'ব আহিছ জমদূত প্ৰণাম মহাৰাজ ইয়াক জলদি নি পেলাই শাস্তি ব্যৱস্থা কৰা উতলা গৰম পানীত 1 ঘণ্টামান সিজোৱা প্ৰথম ইয়াক তাৰপিছত গৰম অঙঠাত খোজকাঢ়িব দিবা ঠিক আছে মহাৰাজ মোক এৰি দৈ ক'ত লৈ গৈছ মোক মোক ভুল হৈ গ'ল মোক ক্ষমা কৰি দে চিত্ত মোক এতিয়া ইয়াৰ বিষয়ে কোৱা ঠিক আছে মহাৰাজ মই চিষ্টেমত চাই কৈ আছোঁ মহাৰাজ চিষ্টেম হেঙাই গৈছে কিয় ই কৰা পাপ ইমানেই বেছি যে চিষ্টেমে লুট ল'ব পৰা নাই কি মোক জলদি ডিটেইলছত কোৱা মহাৰাজ ই নামৰ এটা বাবা কিন্তু ভিতৰি এটা মহা ঠগ আৰু প্ৰবঞ্চক কি কৰিলে ই মোক ভালকৈ বুজাই কোৱা মহাৰাজ পৃথিৱীৰ নিয়ম অনুযায়ী মুছলিম ধৰ্মৰ মানুহে কেতিয়া বাবা হ'ব নোৱাৰে এয়া তেওঁলোকৰ ধৰ্মৰ বিৰুদ্ধী হয় কিন্তু ই মুছলমান হৈও নিজৰ ধৰ্মটো লুকুৱাই হিন্দু বুলি বাবা হৈ ঘূৰি ফুৰে সমাজৰ আগত আচ্ছা আৰু কোৱা তাৰ উপৰি ই নিজৰ পৰিচয় লুকুৱাই এজনী হিন্দু ছোৱালী বিয়া পাতি তেওঁলোকৰ ঘৰত ঘৰ যাই থাকে কি অতি আচৰিত মানুহে নিজৰ ধৰ্মটোক লৈ গৌৰৱ কৰে ই আকৌ নিজৰ ধৰ্মটো লুকুৱাই এটা মিছা পৰিচয়ে জীয়াই আছে নহয় প্ৰভু এইবিলাক মিছাকৈ কৈ আছে দেই এইবিলাক এনেই মই কিন্তু এইবিলাক একো কোৱা নাই তাতে কিবা মিছাকৈ দেখাই আছে চুপ দুষ্ট মনুষ্য ইয়াৰ চিষ্টেমে কেতিয়াও ভুল যেন নেদেখায় পিছে কোৱাচোন চিত্ত ইয়াৰ মৃত্যু কেনেকৈ হ'ল মহাৰাজ গৰমৰ বাবে মোক ডিটেইলছত কোৱা মহাৰাজ ই যাৰ ঘৰত ঘৰ লৈ আছিল তেওঁলোক হৈছে বহুত ধনী মানুহ তেওঁলোকৰ ঘৰত বহুত আজাদিত আছিল কিন্তু তেওঁলোকৰ এচিটো কেইদিনমান ধৰি বেয়া হৈ আছিল যাৰ বাবে ই গৰম সহ্য কৰিব নোৱাৰি মৰি থাকিলে এচি এইটো কি বস্তু চিত্ত এচি হৈছে প্ৰভু এটা গা ঠাণ্ডা কৰা বস্তু যিমান গৰম দি থাকিলেও সেইটো লগাই দিলে গা ঠাণ্ডা পেলাই দিয়ে কি হয় নেকি তেন্তে আমাৰ নৰকতো এটা এচি লগাই দিব পাৰি ইয়াতে ইমান গৰম কিন্তু প্ৰভু এইটোতো পৃথিৱীৰ প্ৰপাৰ্টি কিন্তু এটা কথা ঠিক যে এইটো যদি ইয়াত অনা যায় তেন্তে অগ্নি দেৱতা যিমানে তাপ নিদিয়ক কোনো লাভ নহ'ব কিন্তু তেন্তে ব'লা আমি পৃথিৱীৰ পৰা এচি আনি পেলাই ইয়াত লগাই দিওঁ ইহঁতৰ শহুৱেকৰ ঘৰে এচিটোকে উঠাই লৈ আহোঁ নাই মহাৰাজ সেইটো বেয়া হৈ আছে সেইটো বেয়া হৈ থকা কাৰণটো মই মৰিব লগা হ'ল চিত্ত ব'ল আমি জলদি পৃথিৱীলৈ যাওঁ আৰু ইয়াৰ শহুৱেকৰ ঘৰৰ পৰা সেইটো উঠাই লৈ আহোঁ তাৰপিছত ইয়াৰ পাপাৰ ব্যৱস্থা ল'ম ঠিক আছে মহাৰাজ ব'লক